ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো আয়োজন কৰা হৈছে ভোগালী মেলা। অসমীয়া হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন। ইতিমধ্যে ৰাজ্যজুৰি আৰম্ভ হৈছে ভোগালীৰ পাৰ ভঙা উৎসাহ। গ্ৰাম্যাঞ্চলত সকলো ব্যস্ত হৈ পৰিছে মেজি আৰু ভেলাঘৰ নিৰ্মাণত। পিঠা পনা আৰু জলপান আদিৰ প্ৰস্তুতিত ব্যস্ত বোৱাৰী জীয়ৰী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সৰ্থেবাৰীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো আয়োজন কৰা হৈছে প্ৰাক ভোগালী মেলা। ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীয়ে ভোগালী বিহুক লৈ পাৰ ভঙা উৎসাহৰ লগতে বিভিন্ন আকাৰৰ পিঠা পনা বনোৱাত ব্যস্ত জীয়ৰী বোৱাৰী। ইয়াৰ সমান্তৰালভাৱে সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও ভোগালী বিহুৰ পিঠা পনা বনোৱাত ব্যস্ত হোৱা দেখা গৈছে। বিহু গীত গাই গাই পিঠা পনা বনোৱাত ব্যস্ত ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল। ভোগালী বিহু উপলক্ষে ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিলে বিহু নৃত্য। শিকোৱাৰ উদ্দেশ্যে ভোগালীৰ প্ৰাকখনত আমি বিভিন্ন পিঠা পনা তাহাঁতক শিকোৱাৰ আৰু এইটো এটা আমাৰ সুন্দৰ পৰিৱেশ। এনেকুৱা পৰিৱেশ আমি সৃষ্টি কৰাটো উচিত বুলি আমাৰ দায়িত্ব বুলিও ভাবোঁ। যিহেতু ল'ৰা ছোৱালীসকলে আজিকালি চুঙা পিঠা, কলপাতত দিয়া পিঠা এইবিলাকৰ নাম তেওঁলোকে নাজানে, গতিকে কেনেকুৱাকেনো ভোগালীত আয়োজন কৰে সেই বিষয়ে আমি তেওঁলোকক অকণমান হ'লেও শিক্ষা দিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আজি এতিয়া চুঙা পিঠা কৰা হৈছে আৰু বাইদেউসকলে টেকেলি পিঠা কৰিছে, তাৰপিছত ভাপত দিয়া পিঠা কৰিছে আৰু ছাৰ কেইজনমানে কলপাতত দিয়া পিঠা বনাই আছে ইতিমধ্যে। আজি অলপ অৱশ্যে উপস্থিতি সেৰেঙা, শনিবাৰ বুলিও আকৌ গুণোৎসৱ গৈছে, গতিকে আজি নাই বুলিলেও 150মান ষ্টুডেণ্ট উপস্থিত আছে বৰ্তমান।